এইজন 17 বছৰীয়া ললিত পাটিদাৰ মধ্যপ্ৰদেশৰ ৰতলাম জিলাত জন্ম এসময়ত সকলোৱে জোকাইছিল হেনো ভূত বান্দৰ আদি নামেৰে কিন্তু ললিত এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত দ্বাদশ শ্ৰেণীত পঢ়ি থকা ললিতে এক সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কৈছিল সৰু থাকোতে শিশুসকলে ললিতক দেখি ভয় কৰিছিল কম বয়সত ললিতে বুজা নাছিল ইয়াৰ কাৰণ কিন্তু লাহে লাহে বুজি উঠিল অন্যতকৈ কিছু পৃথক ললিত মুখত গজি আছিল দীঘল দীঘল চুলি ললিতৰ এই ৰোগৰ নাম ৱৰৱুল্ফ চিণ্ড্ৰম যাৰ বাবে শৰীৰত অসামান্য ৰূপত চুলি বাঢ়ি আহে ললিতৰ পিতৃ এজন খেতিয়ক মানুহৰ নানা কথাই ললিতৰ পৰিয়ালক কিছু আঘাত সানিছিল কিন্তু এতিয়া ললিতে নিজেই বুজি উঠিছে জীৱনত হাৰ মানি যাব নালাগে বুলি চিকিৎসকে পৰিয়ালটোক পৰামৰ্শ দিয়ে যেতিয়া ললিতৰ হৰমনৰ পৰিৱৰ্তন হ'ব তেতিয়াই চিকিৎসা কৰিব পৰা যাব